নমস্কাৰ, মই ৰচনাই সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ আঙুলি পিঠা। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এতিয়া মই পিঠাগুড়িখিনি মঠি ল'ম। অলপ অলপকৈ পানী দি মঠিম যাতে পিঠাগুড়িখিনি বেছি ঢিলা নহয়। এয়া মোৰ পিঠাগুড়িখিনি মঠি হৈছে। এতিয়া মই এইখিনি ধুনীয়াকৈ চেপ দি ল'ম। আৰু এইখিনি বনাওঁ মানে মই গাখীৰখিনি উতলিবলৈ দিছোঁ। এয়া গাখীৰখিনি উতলিছে। গাখীৰখিনি ভালদৰে উতলিবলৈ দিম। এতিয়া ইয়াতে মই ইলাচি দিছোঁ। এয়া গাখীৰখিনি মোৰ উতলিছে। এতিয়া মই ইয়াতে পিঠাখিনি দিম। পিঠাখিনি দিয়াৰ পিছত লাহে লাহে লৰাব লাগে। এতিয়া মই ইয়াতে আধা চামুচ ঘি দিছোঁ। এতিয়া মই ইয়াতে চেনি ব্যৱহাৰ কৰিছোঁ। মই 3 চামুচ চেনি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। যিসকলে চেনি খাই বেয়া পায় তেওঁলোকে গুড় দিও খাব পাৰে। এয়া মোৰ পিঠাখিনি বনাই হৈ গৈছে। সিজিছে ধুনীয়াকৈ। এতিয়া মই এইখিনি নমাই থ'ম। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। খাই বৰ ভাল লাগে। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰিব আৰু যদিহে চাই ভাল লাগিলে প্লিজ লাইক কৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।